পাহৰিলে বা পচন্দ অমূল্য সম্পদ আজি তোমাৰ সন্মুখত ধন্যবাদ দেৱী এতিয়া যে তুমি মোক ৰাখিছা মনত নাৰাখিবানো কিয় মই তোমাৰ আৰাধ্য গুৰু এনেকৈ কিয় কোৱা তোমাৰ অবিহনে মোৰ আছে কোন তোমাৰ অবিহনে মই কি কৰি জীৱন নিৰ্বাহ কৰিছো তুমি জানা
নহ'লে তোৰ এই সোণাৰীয়ে প্ৰথম জমৰ ধৰে মূৰ্খ বৃথা কৰ্ম কৰিবি নমৰিলত অস্ত্ৰহে মৰণ কৰিব ধৈৰ্য ব্যক্ত গাঁৱৰ ভাগ্য এই তেন্তে সেই ৰাহক Mama,